ব্লগাৰ দেখিলে মোৰ মানে খং উঠি যায় কথা নাই বৰা নাই ব্লগ কি ব্লগ এইটো Hey guys, welcome to my channel. Guys, অসমীয়া ইউটিউব জগতৰ পৰা কেবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে আমাৰ হাতত গটেকিতে এটা আমি জানিম কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগমুহূৰ্তত এটা অনুৰোধ যদি প্ৰথমবাৰ আমাৰ চেনেলত ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আমাৰ টিমক সাপোৰ্ট কৰিবৰ বাবে আৰু অলপ মোটিভেশনৰ বাবে ভিডিওটো এটা লাইক কৰি দিব বলক এতিয়া যাও খবৰৰ মাজলৈ প্ৰথম খবৰটো আহিছে গাইস আই লাভ ট্ৰেভেল এণ্ড ফুডৰ ওনাৰ বিকাশ চেত্ৰীৰ পৰা বিকাশ চেত্ৰীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত জানিব দিয়া অনুসৰি অতি শীঘ্ৰে এখন শৰ্ট ফিল্ম ৰিলিজ কৰিবলৈ গৈ আছে যিখন শৰ্ট ফিল্মত ব্লগ প্লাছ মোটিভেশ্যন দুটা কম্বাইন হৈ থাকিব আৰু ইয়াক লৈ বিকাশ চেত্ৰী বহুত বেছি এক্সাইটমেণ্ট হোৱা দেখা গৈছে কি কৈছে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত বিকাশ চেত্ৰী আহক আমি জানি লওঁ খবৰ আছে সকলোৰে বাবে এটা ধুনীয়া শৰ্ট ফিল্ম আহি আছে শৰ্ট ফিল্মৰ কাম চলি আছে এতিয়া ধুনীয়াকৈ আৰু শৰ্ট ফিল্মটো বহুত এটা মোটিভেশ্যনেল টাইপ শৰ্ট ফিল্ম হ'ব অতি সোনকালে কালি পৰহিৰ ভিতৰত কালি গধূলিলৈকে আহিব ন পৰহি আহি যাব শৰ্ট ফিল্ম আহি যাব পৰহি দিনাখনে আহি যাব আমাৰ শৰ্ট ফিল্ম ব্লগ প্লাছ শৰ্ট ফিল্ম দুটা মিক্স হ'ব ইউনিক ষ্টাইলত এইটো প্ৰথমবাৰ হ'বলৈ গৈ আছে নৰ্থ ইষ্ট ইণ্ডিয়াত ওকে নেক্সট খবৰটো আহি পৰিছে গাইজ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপৰ পৰা ভৃগু কাশ্যপে ৰিচেণ্টলি 7 দিনৰ ভিতৰত এটা গান ৰিলিজ কৰিছে তেখেতৰ মেইন চেনেল ভৃগু কাশ্যপ এণ্টাৰটেইনমেণ্টত য'ত গাইজ ছবিক ৰাজখোৱা পুলক নিখাছত আদি দৰে ইউটিউবাৰকো অভিনয় কৰা দেখা গৈছে কিন্তু গাইজ ইণ্টাৰেষ্টিং কথাটো হ'ল যিটো গান ৰিলিজ কৰিছিলে এই গানটো 2 দিনে 7 ডেজ 7 দিনৰ ভিতৰতে 2.4 মিলিয়ন ভিউজ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে গাইজ অসমীয়া গান এটা হয় ইমান কম সময়ৰ ভিতৰত 2.4 মিলিয়ন ভিউজ অতিক্ৰম কৰাটো সঁচাকৈ এটা ডাঙৰ কথা আৰু এই বিষয়ত গাইজ আপোনালোকে কি মন্তব্য আগবঢ়াব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰিব গাইজ শেষৰ ডাঙৰ খবৰটো হৈছে জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ হাৰ্থক জুবিন গাৰ্গৰ পৰা জুবিন গাৰ্গক যেতিয়া ক্ৰছ কাৰেণ্ট নামৰ চেনেল এটাৰ সাংবাদিক এজনে যেতিয়া প্ৰশ্ন কৰিলে আপুনি অসমীয়া ইউটিউবাৰসকলক লৈ কি মন্তব্য আগবঢ়াব বিচাৰে বা স্পেচিয়েলি ব্লগাৰসকলক লৈ কি ভাবে তেতিয়া যুৱ প্ৰজন্মৰ হাৰ্থক গৰাকীয়ে কি মন্তব্য আগবঢ়ালে সেইখিনি আমি গাইজ চাই লৈ আহক এতিয়া আমাৰ কিছুমান আছে এতিয়া মানে আৰু বেছিভাগ ইউটিউব গোটেই ব্লগাৰ হৈ গ'লতো এই ব্লগাৰ দেখিলে মোৰ মানে খং উঠি যায় কথা নাই বৰা নাই ব্লগ কি ব্লগ এইটো কিছুমান ব্লগাৰে আছে ব্লগ এটা কৰিব কিবা সেইটো আপডেট ছাবস্ক্ৰাইবাৰ লাগে অসমীয়া ক'বই নাজানে ভালকৈ মই নামবোৰ নকওঁ বাৰু চবে গম পাই যাব একো নাই এনেও না হিন্দী জানে না অসমীয়া জানে ভালকৈ না ইংলিছ জানে দে ব্লগাৰ্ছ চ' মানুহেও উৎসাহ দিছে তেওঁলোকক আমাৰ মানুহবোৰ চিম্পুলটো সেইকাৰণে চাই চিতি দিব লাগে বহুত ব্লগাৰে আপোনাৰ চলচ্চিত্ৰলৈ কিছুমানে ক্ৰিটিচাইজ কৰাও দেখিবলৈ পোৱা গৈছে তেওঁলোকে চিনেমা চোৱা নাই আচলতে চিনেমা চাব লাগিব চিনেমাৰ বিষয়ে কি জানেনো কেইটা মানুহে জানে এই ব্লগাৰ সভা পূৰ্বৰ তুলনাত বৰ্তমান সময়ত ইউটিউবাৰৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাবলৈ ধৰিছে বিশেষকৈ ব্লগাৰসকল আৰু যুৱ প্ৰজন্মৰ হাৰ্থক গৰাকীৰ মন্তব্যক লৈ আপোনালোকে কি মন্তব্য আগবঢ়াব বিচাৰে গাইজ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আমাৰ চেনেলৰ টিমক ছাপোৰ্ট কৰিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব উৎসাহ পাবৰ বাবে আমি লৈ আহিম এনেধৰণৰ গৰম খবৰ আপোনালোকলৈকে তেতিয়ালৈকে কণ্টিনিউ ষ্টে টিউন উইথ মাই চেনেল থেংক ইউ